নমস্কাৰ, মই লোকেল সকলো স্বাগতম জনাইছোঁ। মই বৰ্তমান গৈছিলোঁ দৰং জিলাৰ আগামাৰত আৰু আজি বিজয়া দশমী এক পিছত পৰিৱেশ দুপৰীয়া চাবলৈ আৰু হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে এই অনুষ্ঠানটোৰ বৰ্ষৰ শেষত শৰৎকালৰ আগমনী মানুহৰ মনলৈ আনে এক জীয়াই থকাৰ প্ৰেৰণা আৰু উদ্দীপনা। নীলা মেঘৰ লুকাভাকু চাই তল সৰা শেৱালিৰ সুবাসেই মন পুলকিত কৰাৰ সময় আৰু এনে সময়তেই শাৰদীয় ৰাণীৰ আগমন, শাৰদীয় উৎসৱ। শেৱালি ফুলাৰ বতৰতেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনুষ্ঠিত হয় দুৰ্গতি নাশিনী দুৰ্গা পূজা। ধৰ্মৰ মাজেৰে মানুহৰ মনত আভ্যন্তৰীণ উন্নতি সাধন কৰাটোৱেই পূজা পাৰ্বণৰ মূল লক্ষ্য। তাহানি দৈত্য দানৱৰ অত্যাচাৰৰ পৰা মানৱ কুলক ৰক্ষাৰ বাবেই নানা ৰূপেৰেই দেৱ দেৱীসকলক প্ৰকট হৈছিল বুলি অনেক প্ৰবাদ আছে। আমি মানৱ সমাজে তেনে এটি ভাৱেৰে পৰম্পৰাগতভাৱেই আজিও দেৱ দেৱীৰ গুণানুকীৰ্তন কৰি পূজা অৰ্চনাৰে মনৰ সন্তুষ্টিৰ উপৰিও আৰ্থিক নিমালি বিচাৰি আছোঁ। আজি আৰু এই পবিত্ৰ দিনটোত সকলোলৈ মোৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আহিন মাহৰ শুক্লপক্ষৰ পৰাই শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হৈ আহিছিল। আহিন মাহত পালন কৰাৰ বাবেই দুৰ্গা পূজাক শাৰদীয় পূজা বুলিও কোৱা হয়। দুৰ্গা পূজা কেনেকৈ আৰম্ভ হ'ল তাৰ অন্তৰালত একোটা কাহিনীও আছে। পুৰাণৰ মতেই দুৰ্গা দেৱী আৰু মহিষাসুৰৰ কাহিনী ক'ব পাৰোঁ। একেধৰণেই এনেকুৱা বহু কাহিনী বিভিন্ন গ্ৰন্থসমূহত পোৱা যায়। দেৱীৰ প্ৰতিটো নামৰ বিপৰীতেই দেৱী পূজাৰ আৰম্ভণিক লৈ বহুতো মতভেদ দেখা যায়। সাধাৰণতে দুৰ্গা পূজা শুক্লপক্ষৰ ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী তিথিত বিসৰ্জন দিয়া হয়। এই সময়খিনিকেই দেৱী পক্ষ বুলিও জনা যায়। আজিৰ এই পবিত্ৰ দিনটোত মোৰ তৰফৰ পৰা পুনৰবাৰ সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আশা কৰোঁ অনাগত দিনত আহিবলগীয়া দিনসমূহ সকলোৰে ভাল হওক, মংগল হওক তাৰ কামনা কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ হাপামাৰাত আৰু ইয়াৰ পৰা আপোনালোকক দেখুৱাই আছোঁ কিছু পৰিৱেশ। আহকচোন চাওঁ আমি একেলগে হাপামাৰাত কেনেধৰণৰ দশমীৰ বিসৰ্জনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনাক দেখুৱাই আছোঁ দৰং জিলাৰ হাপামাৰাৰ পৰা কিছু পৰিৱেশ। আজিৰ বিজয়া দশমী আৰু দশমী উপলক্ষে হাপামাৰাত
কেনেধৰণৰ পৰিৱেশ হৈছে আপোনালোকে দেখিবলৈ নিশ্চয় পাইছে। এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাসকলে ধৰিত্ৰীৰ বুকুত প্ৰেম, ভাতৃত্ববোধ, সুখ, শান্তি, আনন্দ, দয়া, মমতা আদি বিৰাজ কৰাবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। পৰম পিতা পৰমেশ্বৰৰ সন্তানসকলৰ সুখ, শান্তি, দয়া, ক্ষমা, সুখ, আনন্দ আদিৰ জন্মসিদ্ধ অধিকাৰ আছে। সকলো ধৰণৰ বিচাৰৰ জন্মদাতা আমি নিজে। সেই শুভ হওক বা অশুভ হওক, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, হিংসা আদিৰ খৰদিপ আৰু অশুভ চিন্তাধাৰাৰ জনক আমি নিজে। আনহাতে সুখ, শান্তি, আনন্দ, ক্ষমা আদিৰ চিন্তাধাৰা আমাৰ নিজৰ। আজিৰ এই পবিত্ৰ দিনটোত সকলোবোৰে মংগলক তাৰ কামনা কৰিছোঁ। Jangan kira-kira, aku belum babi. Nama.